দুপৰীয়া ভাত বনাবলৈ যোগাৰ কৰি আছো আৰু সকলোৱে ভাত পানী বনালে নে নাই জনাবচোন দেই। মাকবোৰ আহিলে সঁচাকৈ বহুত বেছি সুবিধা হয়। মানে মা অহা হ'ল আজি 5-6 দিনমান। কিন্তু ভিডিঅ' দিবই পৰা নাই, মানে একো ব্লগ ভিডিঅ' মানে কৰিবই পৰা নাই। সেইবাবে মানে মনটো বেয়া লাগি আছে। সৰু সুৰা ৰিলছ দি থৈ দিব লগা হৈছে। এইকেইদিন মানে বহুত বেছি ব্যস্ত। কিবা স্কলাৰশ্বিপৰ কাৰণে মানে আগতীয়াকৈ ই-শ্ৰম কাৰ্ড আমাৰ লেবাৰ কাৰ্ডৰ লগত যোগ কৰিব লগা হৈছে। আৰু লেবাৰ কাৰ্ডটো মানে আমাৰ ধৰক এনেকুৱা এটা সুবিধা, সেইটো কাৰণে স্কলাৰশ্বিপ কৰিব লগা মানে পাৰি, ল'ৰা ছোৱালীৰ কাৰণে স্কলাৰশ্বিপ কৰিব পাৰি কাৰণে বহুত বেছি সুবিধা হৈছে। আৰু এই লেবাৰ কাৰ্ডৰ লগত মানে ই-শ্ৰম কাৰ্ড যোগ কৰিব লগা হৈছে, লিংক কৰিব লগা হৈছে। সেইটো কাৰণে মানে এইকেইদিন পুৰা ব্যস্ত ঘূৰি থকা হৈছে। আৰু আজি ধুনীয়াকৈ ভাত বনাব লৈছো আৰু মায়ে ইমান ধুনীয়াকৈ চব্জি কাটি দিছে। এইফালে এয়া পিয়ালি পালেং, ঘৰতে হোৱা পিয়ালি পালেং কাটি দিছে মাছৰ সৈতে বনাবলৈ। তাৰ পাছতে ঘৰত লগা কোমোৰা, অকণমান কোমোৰা জালি মানে ইমানেই বেছি ভাল পায়। কোমোৰা কলিটো যে এনেকে ফ্ৰাই কৰে যে বৰ বনাই, এইটো বস্তু এয়া কাটি কুটি দিছে। তাৰ পিছতে আৰু এটা মানে স্পেচিয়েল বস্তু আপোনালোকক দেখাম। এইটো দেখিছেনে? অকণমান ওচৰৰ পৰা দেখুৱাই দিয়াচোন হেৰি কৰি। এইটো দেখিছে? এইটো ধৰিব পাৰিছেনে? এইটো তিয়ঁহ, তিতা কেৰেলা আৰু এইটো বিলাহী। চুগাৰৰ কাৰণে একদম উত্তম হয়, সকলোৰে বাবে একদম মানে এইটো একদম বহুত বেছি মানে উত্তম হয় আৰু দেই। এইটো ধৰিব পাৰিছে চাগে নিশ্চয়। তিতা কেৰেলা, তাৰপিছতে তিয়ঁহ আৰু বিলাহী। এইটো ধুনীয়াকৈ এনেকৈ পিহনাত মাৰি পেলাই, তাৰপিছত তাৰ যিটো ৰস, এই বিলাহীটো ধুনীয়াকৈ মাৰিব পাৰিব। যিটো ৰস হয় এই ৰসটো চেপি যিসকলৰ চুগাৰ আছে খালী পেটত খাব পাৰিব। তেওঁলোকৰ কাৰণে বহুত বেছি ভাল হয়। যিহেতু মোৰ মানুহজনৰ চুগাৰ আছে, সেইকাৰণে মানে এনেকৈ সদায় ৰাতিপুৱা খালী পেটত খাবলৈ দিওঁ। 2 আঙুল 3 আঙুল এনেকৈ কৰি পেলাই তাৰপিছত কাপত। আৰু যিখিনি ৰয় মানে এইখিনি পেলনি নাযায়। আৰু এয়া দেখিছেনে ধুনীয়াকৈ এইটো তিতা কেৰেলাটো মানে গোটেইটোতো মাৰা নাযায় পিহনাত, সেইকাৰণে মানে এইখিনি মিহি মিহিকৈ কাটি দিওঁ। আৰু ইয়াতে 2 ফুট 3 ফুটমান নহৰু ধুনীয়াকৈ থেতেলিয়াই পেলাই দি এইখিনি ভাজি দিব। আৰু এইখিনিও বহুত বেছি কাম দিয়ে মানে চুগাৰত। গতিকে যিসকলে নাজানে এই বস্তুটো এনেকৈ খাবচোন, চুগাৰ হোৱা সকলে একদম মানে বহুত বেছি ভাল হয়। আৰু প্ৰমাণো পাইছো, যিহেতু মানুহজনক মই বনাই দি আছো, বহুত বেছি প্ৰমাণ পাইছো। গতিকে বনাই খাব বুলি আশা ৰাখিলো। যিসকলৰ চুগাৰ হৈছে তেওঁলোকে অন্ততঃ খাই লৈ পেলাই তাৰপিছত মোক কমেণ্টত জনাব তেওঁলোকে মানে উপকাৰ পাইছে নে নাই।